গুড নাইট মানে অসমীয়াত কি বুলি কয় কচোন বাৰু ছাৰ গুড মানে ভাল নাইট মানে ৰাতি মানে ভাল ৰাতি হৈছেনে বাৰু ছাৰ হৈছে বাৰু দে নহয় ছাৰ গুড নাইট মানে হৈছে শুভৰাত্ৰি তোৰতো হৈছে দে ছাৰ আপুনি মোৰতো হৈছে বুলি কৈছে তাতো হৈছে বুলি কৈছে মানে এইবোৰ কি চা তই কলি গুড মানে ভাল নাইট মানে ৰাতি তেনেকৈ শুভ মানে ভাল ৰাতি মানে ৰাতি এতিয়া বুজিলি নে ছাৰ বুজিলো যদু তোৰ দাঁত কেইটা আছে কচোন মই নাজানো ছাৰ এইটোৱে নিজৰ দাঁত কেইটা আছে তাকো নাজানে বাৰু কচোন ঠাণ্ডা দিনত মহবোৰ কিয় নোলায় ছাৰ ঠাণ্ডা দিনত মহবোৰো ঠাণ্ডা লাগে আকৌ সেইবাবে মহবোৰ ভিতৰতে সোমাই থাকে আৰু ওলাই নাহে টিংকু তই কবিতা এটাকে গাচোন লাই পুলি লৰাই গলো ৰুলো লৰাই ৰপা ৰাতিপুৱাই উঠি গৈ মুতি দিলো সকলোবোৰ চফা কি ফেণ্টাষ্টিক গালি ঐ গৰু ঐ অলগত তোৰ মূৰটোত একো নাই হা এইটো কবিতা গাইছ বাৰু ৰমে তই কচোন অখিল শব্দ অৰ্থ কি ছাৰ অখিল শব্দ অৰ্থ হৈছে বছৰ ধৰি জেলত থকা হা ছাৰ জিএফ বিএফ মানে কি মই নাজানো পাই জিএফ মানে হৈছে গাহৰি ফাৰ্ম বিএফ মানে হৈছে ব্ৰইলাৰ ফাৰ্ম